বন্ধু বান্ধৱীসকল, মোৰ সৰস্বতী বৰুৱা ইউটিউব চেনেলটোলৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছেনে, মই ধুনীয়াকৈ সুদা কেৰাহীখন পাতি লৈছোঁ। আৰু এতিয়া সুদা কেৰাহীখনতে মই দি দিছোঁ গাহৰি মাংসখিনি। আৰু কোনো মই পানী চানী দিয়া নাই। আৰু অকণমান সময় হোৱাৰ পাছত এয়া দেখিছেনে, ধুনীয়াকৈ উতলি আছে। তাৰ পৰাই পানীবিলাক ওলাই লৈছে নিজে নিজে। আৰু ধুনীয়াকৈ এতিয়া মই লুটিয়াই দিম ইয়াত, যিহেতুকে গাহৰি মাংসখিনি ডাঙৰ ডাঙৰকৈ বইলিং কৰিছোঁ মই। আৰু বহুত সময় উতলাৰ পাছত এতিয়া মাংসখিনি হৈ গৈছে। আৰু এতিয়া মই ধুনীয়াকৈ পিচ পিচকৈ কাটি লৈছোঁ, এয়া দেখিছেনে। আৰু কেনেকৈ বনাওঁ কি আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এইফালে দেখিছেনে, মই কেৰাহীখন পাতি ল'লোঁ আৰু তাতে জলকীয়া দি দিলোঁ কেঁচা, আৰু তেজপাত দি দিলোঁ, আদা নহৰু দি মেলি ধুনীয়াকৈ এয়া মাংসখিনি দি ল'লোঁ। দি মেলি এয়া এতিয়া ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া অকণমান সময় হোৱাৰ পিছত মই নিমখখিনি দি দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ এয়া মাংসখিনি ফুটিব ধৰিছে। অকণমান অকণমান ফুটোতে মই দি দিছোঁ খৰিচা টেঙাখিনি, দেখিছেনে। আৰু মই মাংসখিনিত কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই, ঘৰুৱাভাৱে দিছোঁ। আদা নহৰু এইবিলাকেই দিছোঁ বাৰু, বৰ মছলা খাই মই ভাল নাপাওঁ। আৰু মাংসখিনি সিজাৰ পাছত এয়া দেখিছেনে, এতিয়া লাষ্টত দি দিছোঁ লাই আগখিনি। আৰু দেখিছেনে, ইমান ধুনীয়া লাগিছে নহয়নে বাৰু দেখিবলৈ। কাৰ কাৰ জিভা পানী ওলাইছে বাৰু জনাবচোন। মোৰ কিন্তু বহুত বেছি বনাই থাকোঁতে জিভা পানী ওলাই গৈছে জানেনে। আৰু এতিয়া খাবলৈ হৈ গ'ল, এই দেখিছেনে। মই এতিয়া উলিয়াই মেলি লৈ ল'লোঁ আৰু ভাতো উলিয়াই ল'লোঁ। সেইফালে মোৰ ভাগিনজনী আৰু আমি দুয়োজনীয়ে খাই আছোঁ। এয়া দেখিছেনে, বহুত বেছি টেষ্টি হ'ল খাবলৈ আজি। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। আৰু ভাল লাগিলে ক'ব, বেয়া লাগিলে ক'ব। আৰু আজিলৈ আহোঁ, বাই বাই।